পৰহি উপ নিৰ্বাচন আছে ককলাবাৰী সমষ্টিত। ফাইটটো হ'ব, যুদ্ধটো হ'ব UPPL আৰু BPF দুটাৰ মাজত হ'ব। আৰু মই যোৱা 23 মে'ৰ পৰা মই ঘূৰি আছোঁ, আজিলৈকে ঘূৰিছোঁ। তো ইয়াত যিখিনি আমাৰ জেনেৰেল ভোটাৰ হওক বা ট্ৰাইবেল ভোটাৰ হওক, মই যিখিনি দেখিবলৈ পাইছোঁ, আশাবাদী BPF-এ জয়ী হ'ব লাগে। তো আৰু সময় আছে, নিশ্চয় ৰাইজে বিচাৰ কৰিব কোন দলে কি কাম কৰি আছে, কৰা নাই, নিশ্চয় ৰাইজে বিচাৰ কৰিব। মই শুনা নাই, এইবিলাক কথা মই নকওঁ। এইবিলাক এতিয়া নিৰ্বাচনৰ কথা মই পাতিম আপোনালোকৰ লগত। কোন কি কৰিছে, কৰা নাই, মই এইবিলাক খবৰ নাই। কিমান ফুৰিবলৈ কিমান শতাংশ খাব নাই, এনেতো জিকিবৰ কাৰণে 22,000 25,000 লাগিব। তো এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ এটা বিশ্বাস, ককলাবাৰীৰ ৰাইজে জেনেৰেল হওক ট্ৰাইবেল হওক সকলোৱে আমাক সহায় কৰিব। নাই, নিৰ্বাচনত আমাৰ হাতত পইচা টকা নাই ভাই, চবেই জানে। আমি হাজাৰ হাজাৰ মানুহ লৈ পেলাই আমি মিটিং কৰিব পৰা নাই, আমি কৰা নাই। গাঁৱে গাঁৱে ঘূৰিছোঁ, আমি গাঁৱে গাঁৱে ঘূৰি পেলাই যিখিনি ৰেছপন্স পাইছে খুব পজিটিভ। সেইটোৱে কৈছোঁ মই, আমি BPF-এ জয়ী হ'ব লাগে। UPPL-এ কৈছে ছাৰ, আগতে আপুনি এনেকৈ গাঁৱে গাঁৱে যোৱা নাছিল, কিন্তু এইবাৰ গাঁৱে গাঁৱে যাব লাগে। সময় পাইছোঁ, যাব লাগে। প্ৰমোদে কিয় যোৱা নাই? প্ৰমোদতো যাব পাৰিলে হয়। এটাই সমষ্টি, সময় দিব পাৰিছোঁ মই। গাঁৱে গাঁৱে ঘূৰিছে, ৰাইজেও ভাল পাইছে। নহ'লেতো মই আগত ৰাজহুৱা মিটিং কৰিব, লেকচাৰ দিব, যাব, কি হৈছে হোৱা নাই গাঁৱৰ, সেইবিলাক মই একো নাজানিছিলোঁ। এতিয়া গাঁৱে যাই পেলাই মই বহুত কথা গম পালোঁ। ৰাস্তাৰ পৰা আৰম্ভ কৰি বা আমাৰ এনেকুৱাই বহুত সৰু সুৰা মহিলাসকলৰ যিখিনি সমস্যা, এইবিলাক মই পাইছোঁ। আশ্বাস দি পেলাই আহিছোঁ আৰু মই কৰিম চৰকাৰৰ হাত। চৰকাৰ গঠন হ'বই নেকি? নাই, এটা বিশ্বাস মোৰ। কমতো 5 বছৰ নাযায়, সেইটো কৈ লাভ নাই। 5 বছৰ নাযায়, 5 বছৰ আগত ইয়াৰ ফলাফলে যি 9 তাৰিখে যে মন্ত্ৰী তাত কিয় প্ৰভাৱ পেলাব নেকি? নাই, ইয়াত প্ৰভাৱ পেলাই নেপেলাই মই সেইটো কথা মই নকওঁ। সেইটো চেমচাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আমি মন্ত্ৰী পাই নাপায়, সেইটো চেমচাৰৰ ওপৰত নিৰ্ভৰ। দাবী জনাইছে মন্ত্ৰীত্বক লৈ কিবা দাবী জনাইছে? নাই, আমি দাবী জনাইছে মন্ত্ৰী আমাকো দিয়ক বুলি, সেইটো আমি দাবী দিছোঁ পাছ, বেলেগ আৰু নাই। নাই, সেইটো যেতিয়া আমি মন্ত্ৰীত পাব বুলি কনফাৰ্ম হয়, তেতিয়া আমাৰ দলত আলোচনা হ'ব, চাপ দিয়া হয়। প্ৰবীণ বড়োই কিবা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নেকি? মই নাজানো কোন হয়, মই চিনি নাপাওঁ। প্ৰবীণ বড়ো কোন হয় মই চিনি নাপাওঁ। প্ৰবীণ বড়ো পদত্যাগে দলত কিয় ক্ষতি কৰিব পাৰে নেকি? মই চিনি নাপায় প্ৰবীণ বড়োক মই চিনি নাপায়। কোন প্ৰবীণ বড়ো? মেলা প্ৰবীণ বড়ো থাকে, মেলা প্ৰবীণ বড়ো আছে, মই চিনি নাপায় কোন। আমাক কোনটো কয়টা সেক্ৰেটাৰী লাগে? কয়টা সেক্ৰেটাৰী লাগে দলত? মেলা সেক্ৰেটাৰী আছে।